স্বৰচিত কবিতাৰ আবৃত্তি। আজিৰ শিৰোনাম কাৰোবাৰ নিকৃষ্ট ফচল। কবি হেমন্ত কুমাৰ। হয়, সৌ ডাষ্টবিনৰ পৰাই ভাঙিছে কেঁচুৱা কান্দ। কংক্ৰিট নগৰত আজিকালি প্ৰায় পোৱা যায় সভ্যতাৰ আঁচোৰেও শেষ কৰিব নোৱাৰা নিলজ্জ আধুনিক মানৱৰ আদিতম বাসনাৰ ফচল। আপুনিও চাগে প্ৰত্যক্ষ কৰিছে জাবৰৰ দমৰ মাজত মাখিৰ ভেন ভেননি, ভোকাতুৰ কুকুৰৰ সন্মুখত ফুটপাথত নতু কোনোবা স্বপ্ন বাসনাহীন পদপথত পৰি ৰোৱা পাগলীৰ বক্ষত মাতৃত্বৰ সুখ লোৱা দেৱ শিশু। সিহঁত অনুকম্পাহীন, ধূলিৰে পোত খোৱা ধোঁৱা বৰণীয়া চুলি, উমলি যোৱা মলিয়ন কাপোৰেৰে বাটুৰালৈ হেঁপাহেৰে দুহাত মেলি চাই অনাথ অলি গলি, মন্দিৰ মছজিদ, বাছ আস্থান, ৰেলৱে প্লেটফৰ্ম সিহঁতৰ বাসস্থান। সিহঁতে নুবুজে জীৱনৰ অৰ্থ, নাজানে ৰূপৰ সুবাস, নেদেখে সেউজ পৃথিৱীৰ ৰহণ। সেয়ে পুষ্পিতা হৈ হয় মাতৃ। তথাপিও সিহঁত জীয়াই আছে, জীয়াই আছে কামাতুৰ পিতৃ মাতৃক বিচাৰি, সহানুভূতিৰ আঙুলিত ধৰি ধৰি। যদি উৰুৱাই জয়ৰ ৰঙাচিলা, ক'ত থবি না অৰ্থহীন সুযোগ সন্ধানী আধুনিকা। তহঁতৰ বাবে মানৱ জাতিত সৃষ্টি এই নতুন প্ৰজন্ম, অভিলাষী প্ৰত্যাশী। বৃষণ্ণ পৃষ্ঠাই পৃষ্ঠাই ভৰপূৰ এন্ধাৰ পোহৰৰ অস্তিত্ব। হায় হায়, মানৱতাৰ নামত আধুনিকতাৰ নামত কি যে নিৰ্লজ্জতা।